LakhmiNath Bezbaruah কোন? চাৰিটা অপচন দিয়া আছে, তাৰ ভিতৰত কোনটো শুদ্ধ বাছি উলিয়াব লাগে। অসমীয়াত LakhmiNath Bezbaruah কি বুলি জনা যায়? ক LakhmiNath Bezbaruah, খ লাহিৰী, গ কবিতা, ঘ নাটক। LakhmiNath Bezbaruah। LakhmiNath Bezbaruahৰ কিছুমান বিখ্যাত ৰচনা কি কি? চাৰিটা অপচন দিয়া আছে, তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে LakhmiNath Bezbaruahই কি বঁটা লাভ কৰিছিল? চাৰিটা অপচন দিয়া আছে, চাৰিটা অপচনৰ পৰা কোনটো শুদ্ধ বাছি উলিয়াব লাগে। সাহিত্যৰথী উপাধি আৰু পদ্মভূষণ। LakhmiNath Bezbaruahৰ জন্ম ক'ত? চাৰিটা অপচন দিয়া আছে, তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। আহতগুৰি, নগাঁও, অসম। LakhmiNath Bezbaruahৰ জন্ম কেতিয়া হৈছিল? চাৰিটা অপচন দিয়া আছে, তাৰ পৰা কোনটো শুদ্ধ বাছি উলিয়াব লাগে। চনৰ 14 নৱেম্বৰ। LakhmiNath Bezbaruahৰ মৃত্যু কেতিয়া হৈছিল? চাৰিটা অপচন দিয়া আছে, তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। 1938 চনৰ 26 মাৰ্চ। LakhmiNath Bezbaruahৰ শৈক্ষিক পটভূমি কি আছিল? চাৰিটা অপচন দিয়া আছে, তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। শিৱসাগৰৰ চৰকাৰী হাইস্কুল আৰু গুৱাহাটীৰ কটন কলেজত অধ্যয়ন কৰিছিল। LakhmiNath Bezbaruahৰ আটাইতকৈ বিখ্যাত ৰচনা কি আছিল? ক পদুম কুঁৱৰী, খ জয়মতী, গ কুকুৰীকণা, ঘ বুঢ়া ঢেঁকী। ক পদুম কুঁৱৰী। অসমীয়া সাহিত্যত LakhmiNath Bezbaruahৰ তাৎপৰ্য কি? চাৰিটা বিকল্প দিয়া আছে, তাৰ পৰা কোনটো শুদ্ধ বাছি উলিয়াব লাগে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। লগতে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।